এতিয়া শুনা এই দৰমহা কমৰ কথা কৈ থাকে তোমালোকে এক হৈ ফালে এইবিলাক লয় আমাৰ ভাতৰ ঠিকা লোৱা এতিয়া চব বেপাৰত নামিব লাগে সদায় দৰমহা কৈ থাকে এই গোটেই দুখন দিয়াতে আছিল নালাগে আৰু মানুহ মাৰিবিহে আজি মই লেখা হৈ আছো আৰু নিজে খাই মৰিব এইটো কি কি বস্তু नहीं इतना नहीं আচ্ছা ইমান যে ধুনীয়া বনাইছা আমি কেতিয়াবা কিবা এটা প্ৰগ্ৰামত এতিয়া আমি ডিচি অফিচত ভাত খুৱাম মন্ত্ৰী চন্ত্ৰী বা কিবা এটা এইবিলাক আমি অৰ্ডাৰ দিলে আপোনালোকে আনিব পাৰিব নে নোৱাৰিব কিমান যে লাগে 100-200 জন খোৱা মানুহ পাৰিব মানে 200 জন 150 জন মানুহ খাব পাৰিব আপোনালোকে ছোৱালী হয় হয় নাই এতিয়া শুনা এই দৰমহা কমৰ কথা কৈ থাকে তোমালোকে এক হৈ ফালে এইবিলাক লয় আমাৰ ভাতৰ ঠিকা লোৱা মিটিং চিটিং কিবা কিবি হ'লে আমি অংগনবাদী গ্ৰুপকে দি দিম আৰু অংগনবাদী গ্ৰুপে আমাক বনাই দি দিলে হ'ল ভাতটো আমাক খোৱালে হ'ল লোকেল ষ্টাইল মুখ্যমন্ত্ৰী আহিল আমাৰ 500 জন 600 জন মানুহে ভাত 500-600 জন মানুহটো আমি অংগনবাদীক দি দিম তাৰমানে এসাঁজৰ চৰকাৰৰ 300-400 পৰা 500-600-700 টকা হয় এজনক বুজি পালে না আৰু এটা আচল খৰচা 200 টাকা মান লাভ হয় তোমাৰ 300 টকা মান যদি তোমালোকে কোঅপাৰেটিভ টাইপ দিব পাৰা ঠিক আছে এতিয়া চব বেপাৰত নামিব লাগে সদায় দৰমহা কৈ থাকে আপোনালোকে ভাল কথাটো মই কৈ আছো বেপাৰত আজিকালি যদি ভালকৈ কয় আমি ডিচিৰ পৰা এটা আইন পাছ কৰিম যে যিকোনো খাদ্য যিকোনো মিটিঙত চৰকাৰী অকল অংগনবাদী হেল্পাৰ ৱাৰ্কাৰৰ বস্তুটোহে বুজি পালো না চৰকাৰী এনে আপোনালোকে মালিকেই হ'ব আপোনালোকে নাবাৰে I